কবিতাৰ শিৰোনাম কঠীয়াতলী। কবিতাৰ কথা আৰু আবৃত্তি সমৰ চিৰিং। মনত পৰে বৰকৈ গাঁৱৰ ঘৰৰ বাঁহনিৰ বাৰীখনলৈ আৰু গাঁৱৰ সেই কঠীয়াতলীলৈ। তাতেই গঢ় লৈছিল সপোন আৰু বহুতো। কি যে আচৰিত লাগে, ধান ফাটে, গজে আৰু এদিন গাভৰু হয়। কি যে সৌন্দৰ্য, যেন নকইনাহে। লাজুকী হাঁহিটিৰ আঁৰত যে অনন্ত গোপন সৌন্দৰ্য ফুটে। তাইৰ চঞ্চল চাৱনিত যেন দুৰন্ত ধুমুহাজাক থমকে। কি যে আচৰিত কথা, আকাশৰ শূন্যতাত ভাহি থকা অকণমানি অকণমানি তৰাবোৰে তাইৰ কোলাত খেলিছে। কি যে মনমোহা মাত, যেন মধুৰ বাঁহীৰ সুৰ। ফুটা নুফুটা মাতেৰে মা মাথো, অ' মা। চাৰিদিশ সোণালী, যেন কুবেৰৰ সোণৰ টেকেলি ফুটি সোণৰ বৰষুণ পৰিছে। এতিয়া তাইৰ গভীৰ বেদনা, তাইৰ ৰূপত পৃথিৱীৰ জীৱবোৰ বৰকৈ বলিয়া হৈ পৰিছে। তাই শত শত যন্ত্ৰণাৰ আৱেগত ভুগিছে। তাই কান্দি কান্দি কৈছিল, মোৰ শেষ সময় আহিল। মই যাওঁগৈ, আকৌ আহিম গাঁৱলৈ। সেই বাঁহনিৰ বাৰীত ন কইনা হ'বলৈ।